নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ দ্বিতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আৰু ভিডিঅ'টো চাওক। আজি আপোনালোকক এটা কথা ক'ম বুলি ভাবিছোঁ। ভিডিঅ'টো সদায় আপলোড কৰিম বুলি ভাবিছোঁ, কিন্তু এই লাষ্টটোৰ কাৰণেহে কৰিব পৰা নাই। মানুহবোৰ দেখিলে মাতেই নোলায় দেখোন, কেনেকৈ ভিডিঅ' কৰোঁ। মনটোৱে কয় ভিডিঅ' বনা আপলোড কৰ, কিন্তু এই লাষ্টটোৱে খাই মাৰিছে মোক। লাষ্টটোক ভাবিছোঁ কেতিয়াবা ধৰিলে এনেকুৱাই পিটন দিম কেতিয়াও যাতে আৰু মোৰ ওচৰ চাপিয়ে নাহে। আজিও ঘৰৰ কাষৰ ৰাস্তাটোৰ পৰাই ভিডিঅ' কৰিছোঁ। আজি ভেলাঘৰ বনাবলৈ গৈছিলোঁ। ভেলাঘৰ বনাবলৈ বুলি গৈ গোটেই লগৰখিনিলৈ ফোন কৰি লগ হ'লোঁ। লগ হোৱাৰ পিছত তাত বহি গোটেইকেইটাই অলপ মোবাইল টিপিলোঁ। মোবাইল টিপি মেলি আৰু অলপ দেৰি পিছত ক্ৰিকেট খেলিলোঁ। ক্ৰিকেট খেলাৰ পিছত সকলোৱে ঘৰে ঘৰে গুচি আহিলোঁ। ঘৰলৈ গুচি অহাৰ পিছত আলু কচুকে খান্দিলোঁ অলপ বিহুৰ কাৰণে। যিহেতু বিহু পালেহি এসপ্তাহ আছে, সেইবাবে আলু কচুৱে খান্দিলোঁ। আপোনালোকৰ বাৰু যা যোগাৰ কেনেকুৱা চলিছে জনাবচোন। নাজানো আৰু এইবাৰ ভেলাঘৰ বনোৱা হ'বনে নহয়। বিহুটো পালেহিয়ে, পথাৰত নৰাও কমতি এইবছৰ যিহেতু ধানেই নহ'ল, ক'ৰপৰানো নৰা হাত থাকিব। সেইবাবে নাজানো আৰু বনোৱা হ'বনে নহয়। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগবাঢ়ি যোৱাত সহায় কৰক অলপ। গাঁৱলীয়া ল'ৰা যিহেতু তামোলখনেই মেইন, তামোলখন খাই আছোঁ ভিডিঅ' বনাওঁতো। আজি সেইটো কথাই ক'ম বুলি আহিছিলোঁ। মোৰ লাজটো যিহেতু বেছি ডাঙৰ হয়, সেইকাৰণে সেইটো কথাই ক'ম বুলি আহিছিলোঁ। বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।